Hello friends, welcome back to my channel Soloman Vlogs. So কোনো skip নকৰাকৈ ভিডিওটো চাই থাকক। আজি আপোনালোকক লৈ যাম ডাৱৰৰ দেশ, ডাৱৰৰ ঠাই মেঘালয়। So বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। ফাইনেলি বহুত দূৰ আহি আমি প্ৰিমিয়াম লেক পাইছোহি। ভিউটো চাওক কিমান ধুনীয়া দেখিছে, পানীবোৰ নীলা নীলা একদম আপোনালোকে দেখিব পাৰিছে। উমিয়াম পাৰ হৈ ফাইনেলি আমি পালোহি বৰাপানী লেক। চ' বৰাপানী আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া। মৃন্ময় পুৰা খাইছে। শ্বিলঙৰ পৰা 21 কিলোমিটাৰ সোমাই আহি পেলাই 21-22 কিলোমিটাৰ সোমাই আহি আপোনালোকে এই পইণ্টটো দেখা পাব। চ' এই পইণ্টটোৰ লেফ্টে যায় ডাউকি আৰু ৰাইট যিটো আপুনি দেখা পাইছে তলেদি এটা ৰাস্তা, সেই ৰাস্তাটো যাব চহৰা। ত' বলক লৈ যাব পাৰিব। তো আমাৰ বসন্তি এতিয়ালৈকে ঠিকেই চলি আছে, খালি চেইনডাল অলপ ঢিলা হৈ গ'ল। আপোনালোকে কমপ্লিট কুঁৱলীৰে ভৰি আছে। ওপৰৰ ফালে আমাৰ এই মৃদুস্ময় জিন্দাবাদ, জীৱন জিন্দাবাদ। বাইক চলাই চলাই ভাগৰ লাগিছে। এই সৰু দোকানখনতে এনেকুৱা সৰু সৰু গুটি ঢেৰ আছে। ইয়াৰ পৰা অকণমান আৰু 20 মিনিটমান তললৈ নামি গ'লে আমি আমাৰ লিংচুডং ৱাটাৰফলটো পাম। ইয়াতে আপোনালোকে থাকিব পাৰিব। এইটো হোমষ্টে হয়, যিটো ছিংগল ডাবল মানে থাকিব পাৰে। 3850 মানে 3850 টকাৰ পৰা ষ্টাৰ্ট হয়। ডেণ্টলেণ্ড ৱাটাৰফল এনেকৈ গৈ এইফালেদি আৰু আগুৱাই গৈ থাকিব লাগিব যোনটো লোকেশ্যনলৈ আমি গৈ যাম। চ' বহুত মানুহ ইমান আগলৈ নাযায়। এইবোৰতো ভাল ভাল তেনেকুৱা ৱাটাৰফল আছে। যদি আপোনালোকে এইখিনিতে চাই পেলাই সন্তুষ্ট হয় তেতিয়াহ'লেতো আৰু উপায় নাই। আৰু যদি যাব বিচাৰে আগুৱাই এইদৰে গৈ থাকিব এইফালে। চ' এইদৰে আমি চিৰি দি তললৈ আমি গৈ আছোঁ। যথেষ্টখিনি তলত আছে। যদি আপোনালোকৰ ভৰিৰ বিষ আছে, পেইন আছে, তেতিয়াহ'লেতো দূৰৰ পৰাই উপভোগ কৰি যাব লাগিব। গোটেই ষ্টেমিনাখিনি এই চিৰিটো উঠা নমা কৰাৰ কাৰণে বচাই ৰাখিব।
ৰাস্তাটোত এইদৰে ধুনীয়াকৈ বস্তা বান্ধি থৈছে। আপোনালোকে পানী বটল, চিপছৰ পেকেট, যিকোনো তেনেকুৱা প্লাষ্টিক জাতীয় বস্তু ইয়াতে এনেকৈ সোমোৱাই থৈ যাব, য'তে ত'তে পেলাই নথ'ব। মৃদুস্ময় ফুল জছত, ফুল ষ্টেমিনাত নামি গৈ আছে। অলপমান ৰিস্কি হয়, তেওঁলোকে ইয়াতকৈ অকণমান ভাল কৰিব পাৰে, কাৰণ এইডাল ভাঙি গ'লে বৰ দিগদাৰ হ'ব। একচুৱেলি ফাৰ্ষ্ট টাইমৰ কাৰণে আমি চেৰাপুঞ্জী আহিছোঁ, বাট আহিয়ে যিটো অনুভৱ হৈছে সেইটো হোল লাইফ মনত ৰৈ যাব। গতিকে চাওক, আপোনালোকে ইমান দূৰ কষ্ট কৰি যিহেতু আহে, আৰু এই অকণমান কষ্ট কৰি দিব। এই ৰাস্তাটোত দুটা ৰাস্তা আছে। এটা আপোনালোকে যিটো মই ফাৰ্ষ্ট টাইম প্ৰথমতে আপোনালোকক দেখাইছিলোঁ চিৰি দি, সেইটো এটা ৰাস্তা, সেইটোদি অলপ কষ্ট হয়। আৰু আপুনি অকণমান আগুৱাই আহি এটা পাৰ্কিং পায়, আৰু সেই পাৰ্কিংটো দি যিটো ৰাস্তা আহিছে তাৰ কাষেদি এইটো ৰাস্তা। তো এই ৰাস্তাটো অলপ সহজ হয়, কাৰণ এইটো অকণমান আপোনালোকে অনুভৱ নহ'ব মানে এইটো ৰাস্তা দি নামি গ'লে বা উঠি গ'লে। কিন্তু যোনটো ৰাস্তা দি মই প্ৰথম দেখাইছিলোঁ চিৰি দি, সেই ৰাস্তাটো যথেষ্ট কষ্ট হ'ব, সকলো মানুহৰ কাৰণে পচিবল নহয়। তো এতিয়া আমি লাহে লাহে গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। ছাছপেন্সটো দেখুৱাবলৈ বৰ বেয়া লাগে, সেইকাৰণে অকণমান লাহে লাহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ত' ৰেডি, ষ্টেডি, গো! এইটো হৈছে ৱাটাৰফল। আপোনালোকে দেখিছে কমপ্লিট চিনাৰীটো মই আপোনালোকক আকৌ এবাৰ দেখাই আছোঁ। উচ্চ পাহাৰৰ মাজত ৱাটাৰফল, আশে পাশে পাহাৰৰ নদী চেলি, পাহাৰৰ শিল কাটি কাটি, খাল কাটি কাটি বৈ আহিছে ৱাটাৰফল। তিনিফালতীয়া মই আপোনালোকক আৰু ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম, তেতিয়া আপোনালোকে গম পাব যে কথা কিমান আকৰ্ষণীয়, কিমান ধুনীয়া। ভাষা নাই, সেইটোৱে হৈছে সেইটো জনবসতিটো আৰু অলপ ওচৰৰ পৰা মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। নীলা কমপ্লিট নীলা হৈ আছে। আপোনালোকে এইদৰে খোৱা বস্তু লৈ আহিব পাৰে, তাতে তুমি আৰামছে খাই থাকক, আনন্দ লৈ লৈ। হয় জানো? তো আহিব, সময় সুবিধা পালে এপাক, বিৰাটেই ধুনীয়া জেগা। অকণমান দূৰ হয়, বাট আপুনি যেতিয়া আহিব সেই কষ্টখিনি তাতে দূৰত্বখিনি অনুভৱ কৰিব পাৰিব। যিসকল এই চেনেলটোত নতুন অনুগ্ৰহ কৰিছোঁ, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু অকণমান উৎসাহ দিয়ক। গতিকে নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।